নমস্কাৰ বহুতো গুৰুত্বপূৰ্ণ বাতৰিৰ সৈতে মই মানসী আপোনাক স্বাগতম জনাইছো পুৱাৰ বাতৰিলৈ বাতৰিবোৰ আৰম্ভ কৰাৰ আগতে আপোনাক জনাব বিচাৰিছো যদি এতিয়ালৈকে বাডিজ লাইভ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনে সাবস্ক্ৰাইব কৰি লওক আৰু লগতে বেল আইকনটো বজাই দিবলৈ নাপাহৰিব কিছুমান গুৰুত্বপূৰ্ণ বাতৰিৰ লগতে নতুন আপডেটৰ বিষয়ে জানিবলৈ আৰম্ভ কৰিছো প্ৰথমটো বাতৰিৰ পৰা কোন হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী শনিবাৰে পুৱা বিশেষ বিমানযোগে দিল্লীলৈ ৰাওনা হৈছে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা দুয়োগৰাকী ৰাজ্যিক বিজেপিৰ শীৰ্ষ পৰ্যায়ৰ নেতা একেখন বিমানতে দিল্লীলৈ উৰা মাৰিছে দিল্লীত জেপি নাড্ডাৰ বাসগৃহত অনুষ্ঠিত হোৱা বৈঠকতে আজি চূড়ান্ত হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম ইফালে আমাৰ হাতত আহি পৰা খবৰ অনুসৰি অসমৰ দুয়োগৰাকী নেতাক একেলগে বহুৱাই কেন্দ্ৰীয় নেতৃত্বই পৰ্যালোচনা কৰিব সকলো বিষয় আৰু বৈঠক শেষ হোৱাৰ পিছতেই ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব বুলি জানিব পৰা গৈছে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ বাবে ঘোষণা কৰা হ'ল ভাৰতীয় দল চাউদাম্পটনত 18 জুনত অনুষ্ঠিত হ'ব এই ফাইনেল মেচখন কৰোনাৰ অনিয়ন্ত্ৰিত গতি কৰ্ণাটকত 10 মে তাৰিখৰ পৰা 24 মে তাৰিখলৈ সম্পূৰ্ণ লকডাউন ঘোষণা কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি.এছ. য়েডিয়ুৰাপ্পাই কয় যে 10 মে তাৰিখৰ পৰা 24 মে তাৰিখলৈ ৰাজ্যখনত সম্পূৰ্ণ লকডাউন হ'ব এই সময়ছোৱাত কেৱল জৰুৰীকালীন সেৱাসমূহক ৰেহাই দিয়া হ'ব হোজাইত ভয়ানকভাৱে বৃদ্ধি পাবলৈ লৈছে কোভিড-19 ৰোগীৰ সংখ্যা শুকুৰবাৰে 71 জন লোকৰ দেহত ধৰা পৰিল কোভিডৰ অৱস্থিতি হোজাইত 18 বছৰৰ পৰা 45 বছৰ বয়সৰ লোকক কোভিড ভেকচিন প্ৰদান কাৰ্যসূচী আৰম্ভ কৰা হৈছে ৰঙিয়াত বিগত 3 দিনে নাই কোভিড ভেকচিন শুকুৰবাৰে চহৰখনত 28 জনৰ দেহত ধৰা পৰিল কোভিড-19ৰ অৱস্থিতি বহু লোকে ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত কৰোনাৰ প্ৰতিষেধক ল'বলৈ গৈ উভতিবলৈ বাধ্য হৈছে চিকিৎসালয়খনত ৰেপিড এন্টিজেন টেষ্ট কৰাৰ বাবেও নাই পৰ্যাপ্ত কিট যদি বাতৰিবোৰ শুনি আপোনাৰ ভাল লাগিছে আৰু আগলৈ এনেকুৱা বাতৰিৰ লগতে কিছুমান নজনা কথা শুনি থাকিব বিচাৰে তেন্তে এতিয়াই সাবস্ক্ৰাইব কৰক বাডিজ লাইভ নামৰ এই ইউটিউব চেনেলটো লগতে আমাক ইনষ্টাগ্ৰামতো ফলো কৰিব পাৰে ইনষ্টাগ্ৰাম লিংক ডেছক্ৰিপশ্যনত দিয়া আছে আজিলৈ ইমানখিনিতে সামৰিছোঁ অহা কাইলৈ আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সায়নাৰা